Hello viewers, good morning সকলোকে ইয়া দেখিছেনে চুলি তুলি ফনিয়াই নাই ৰাতিপুৱাই ভিডিও কৰিবলৈ ষ্টাৰ্ট কৰি দিলো বাই নতুন পাতৰ ডিজাইনৰ ফুল বনাইছে দেই আপোনালোকে যোগাযোগ কৰিবলৈ পাৰিব ইয়া দেখাই দিছো আৰু দেখিছেনে ৰাতিপুৱাই ভাইটিয়ে কাম ষ্টাৰ্ট কৰি দিলেই পিছফালে তাক বাৰান্দা এখন দিবলৈ কৈছে সেইকাৰণে ইয়া বাহ ফালি আছে আৰু তাৰ পিছতে মই দেখাই দিলো আপোনালোকক আমাৰ সৰু সৰু কুকুৰ পোৱালি দুটা আনিলো দেখিছেনে ইমান মৰম লগা আৰু হিমানতে আলহীও পালে ইয়া দেখিছেনে আলহী ধুনীয়াকৈ বহি আছে আৰু যিহেতু ৰদ দিছে ধুনীয়াকৈ আলহী আৰু আমি চবেই ইয়াত তামোল কাটি খালো ফিল্ডতে বহি পেলাই আমাৰ ঘৰৰ আগত অকণমান ফিল্ড আছে তাতে আৰু তাৰপিছত খোৱা জাজোকাৰ কৰিবলৈ হৈ গ'ল ইয়াত ফ্ৰেছ বি জলকীয়া চিঙি ল'লোঁ আৰু দেখিছেনে আগৰ ভিডিঅ'ত যে আমি আচাৰৰ কথা কৈছিলোঁ এয়া বাই ধুনীয়াকৈ আচাৰ বনাই থৈছে আপোনালোকে আহিলে খাবলৈ পাব দেই আৰু যিহেতু গাহৰি মাংস বনাইছোঁ তাত লাই নিদিলে কেনেকৈ হ'ব হয়নে চ' লাই অকণমান চিঙি ল'লোঁ কিন্তু আলহীৰ লগত লাগি থাকোঁতে মাংস বনোৱা ভিডিঅ'টো কৰাই নহ'ল দেখিছেনে তাৰপিছতে মই আৰু মায়ে গ'লোঁ ঘাই ঘৰলৈ বুলি কাৰণ ঘাই ঘৰত আমাৰ আইতা থাকে আৰু আইতাক লগ কৰিবলৈ গ'লোঁ এয়া দেখিছেনে আইতাক দিবৰ কাৰণে কিবা কিবি অলপ লৈ ল'লোঁ মাৰ লগত গৈ পালোঁ আৰু দেখিছেনে ইয়াত কেইবাগৰাকী মানুহ বহি আছিল বৰমাৰ খুৰীহঁতে আৰু আইতা আমাৰ আইতা বহুত মৰম লগা দেখিছেনে আইতাক ধুনীয়াকৈ ভিডিঅ' কৰি দিলোঁ তাৰপিছত আহি পাই দেখিলোঁ এইফালে আলহীৰ লগতে বাই ধুনীয়াকৈ পানী দি আছে আজিলৈ ভিডিঅ'টো ইমানে বাই